মই এজনী ছোৱালী, মানুহে কয় মই ঘৰৰ কাম কৰিব লাগে, কি কৰিম ইমান পঢ়ি শুনি, ৰেগুলাৰ কলেজ গৈ কোচিং জইন কৰি 2-4 বছৰ পিছত যেতিয়া বিয়া হ'ব তেতিয়া স্বামীয়ে ইনকাম কৰিব নহয়। যাৰ স্বামীয়ে ইনকাম কৰি আছে তেওঁলোকৰ এজনেই যথেষ্ট। ছোৱালীয়ে কি কৰিব ইনকাম কৰি? পইচা স্বামীয়ে দিব নহয়, দেউতাই দিব নহয়, পইচা সকলোৱে দিব, কিন্তু এটা বস্তু কোনো দিব নোৱাৰে, সেইটো হৈছে আত্মসন্মান। তাই নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ সপোন, তাইৰ জীৱনটো নিজৰ হিচাপত জীয়াই থকাৰ সপোন। য'ত কিছুমান ল'ৰাই কোচিং কৰিও সফল হ'ব পৰা নাই, তাত ছোৱালীয়ে 4 বেৰৰ মাজত থাকিও টপ হৈ যায়। য'ত ল'ৰাই বাইকৰ নামত 100ৰ পৰা 200 টকা পেট্ৰলৰ নামত খৰচ কৰি দিয়ে, তাত ছোৱালীয়ে 200 টকাৰ কিতাপ কিনিবৰ বাবে অসহায় অনুভৱ কৰে। ছোৱালীক যেতিয়া আমি 1000, 200, 100 দিওঁ, কেতিয়াবা হৃদয়ৰ পৰা সুধিব, তাইৰ ভিক্ষা খোজাৰ দৰে নালাগেনে? সৰু সৰু বস্তুৰ কাৰণে পইচা খুজিবলৈ কাৰো ভাল নালাগে। সেইকাৰণে প্লিজ ছোৱালীসকলক পঢ়িবলৈ দিয়ক, আত্মনিৰ্ভৰশীল হ'বলৈ শিকাওক। যেতিয়া ল'ৰা এজনে 1000 টকা বা 2000 টকাৰে গোটেই জীৱনটো চলিব নোৱাৰে, তেতিয়াহ'লে চিন্তা কৰক ছোৱালীসকলে বেলেগৰ ঘৰলৈ বিয়া হৈ সপ্তাহত পোৱা 2 পইচাই কেনেকৈ জীৱনটো পাৰ কৰিব। চাওক, আপুনি ছোৱালীৰ ককায়েক হওক বা দেউতাক হওক বা স্বামীয়ে হওক, তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰা পৰিস্থিতি নিজৰ ওপৰত লৈ চাওক, তেতিয়া গম পাব ছোৱালীৰ হৃদয়ৰ কথা। অভিভাৱকসকল, ছোৱালী হৈছে এপাহ ফুলৰ নিচিনা। ছোৱালীজনী এদিন বেলেগৰ ঘৰৰ বোৱাৰী হ'ব। বিয়া হোৱাৰ পিছত ছোৱালীজনীয়ে নিজৰ সমস্যাৰ কথা কেতিয়াও নকয়, কাৰণ আপোনাক কন্দুৱাব নিবিচাৰে। তাইক শহুৰৰ ঘৰৰ সন্মান বজাই ৰাখিবলৈও কোৱা হ'ব। যিজনী ছোৱালীক কোৱা হয় যে মোবাইল নল'বা, ঘূৰি নুফুৰিবা, এইটো নিপিন্ধিবা, সেইটো নিপিন্ধিবা, সেইজনী ছোৱালীয়ে এদিন বেলেগৰ ঘৰৰ কাম কৰা বোৱাৰী হৈ যাব। ছোৱালী ক'বলৈ গ'লে 2খন ঘৰৰ হয়, আচলতে না এইখন ঘৰৰ না সেইখন ঘৰৰ। সময় সলনি হয়। প্ৰতিগৰাকী মা এদিন এখন ঘৰৰ ছোৱালী আছিল, সেই ছোৱালীগৰাকীয়ে এদিন মা হয়। যদি কোনো ছোৱালীয়ে এই ভিডিঅ'টো চাই আছা বা শুনি আছা, তেতিয়াহ'লে শুনা, যদি তুমিও কেতিয়াবা ছোৱালীৰ মা হ'বা, নিজৰ কাহিনীটো শুনাবা, কিজানি সকলোৱে ছোৱালীসকলৰ ল'ৰাৰ সমানে গ্ৰহণ কৰে।